এইবোৰ হেংদাং হয় ন কিহৰ ল'ম এইটো কাটিব তেনেকৈ ইয়াৰ লগতে আপোনালোকে দেখিবলৈ পাইছে জলৰ জীৱন মিশ্ৰণৰ কিছু অংশ এয়া হ'ল স্কুল ঘৰ আৰু এইটো হ'ল পানী টেংকি কেনেধৰণে পানীবোৰ সংৰক্ষণ কৰিব পাৰি বা পানীবোৰ জমা কৰি ৰাখিব পাৰি তাৰ লগতে ইয়াৰ বিশুদ্ধ পানীবোৰ এনেকৈ ফিল্টাৰ কৰা হয় ইয়াৰ কিছু অংশ দেখিবলৈ পাইছে খুব সুন্দৰকৈ সজাই তুলিছে আমাৰ এয়া হৈছে লেবৰেটৰী কেনেধৰণে বিশুদ্ধ পানীবোৰ পৰীক্ষা কৰা হয় এয়া হৈছে অভিংশাল এয়া আপোনালোকে দেখিবলৈ পাইছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ ৰচি যোৱা অংকীয় নাটসমূহ এনেকৈ স্মৃতিস্বৰূপে ইয়াত দেখুওৱা হৈছে তাৰ লগতে আৰু মুখা শিল্প কিছু অংশ দেখিবলৈ পাইছে যেনেকৈ ইয়াত আঁকি আছে আৰু দেখুৱাই যাম আগলৈকে আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে সকলোবোৰ ভালদৰে বুজি পায় স্কুলৰ বিষয়ে লিখিছে এডাল ডাঙৰ পেঞ্চিল খোজকাঢ়িব নলগা নিচিনা ভাল আহিছে এয়া সৰস্বতী মা এইটো মস্ত ঘড়ী এডাল আৰু কাঠ পেঞ্চিল আমাৰ ৰাইজসকলে ভিডিঅ' কৰিবলৈ বৰ লাজ কৰে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল বৰগীত কিয় গাব লাগে ইয়াত আছে বৰগীতৰ অৰ্থত দামবোৰ কেনেকৈ কৈছে ইমান দাম কৈছে ভাল লাগিছে লৈ লোৱা ঠিক আছে তেখেতসকলক বাৰেসহৰীয়া উদযাপন সমিতিৰ কৰা হৈছে আৰু সেৱা দলৰ সভাপতি সম্পাদকসকলকো আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে অনতি পলমে আমাৰ স্থায়ী কাৰ্যালয়ৰ ওচৰত ডাঙৰ ডাঙৰ জোলনাও পাইছে কাঠৰ কলহ
প্ৰদৰ্শনীৰ ভিতৰৰ দোকানসমূহ চিজিল শৃংখলাভাৱে ৰাখিছে আৰু দেখিবলৈ পাইছে আপোনালোকে বহুত ধুনীয়া লাগিছে আৰু ইয়াত দেখিবলৈ পাইছে সৰু সৰু ঘৰ কন্যকা ফাৰ্মৰ পাৰ্ক এখন সৰু সৰুকৈ বনাই দিছে আৰু সেইফালে ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ সৰু সৰু খেলনা আছে জুলনা আৰু ইয়াত আচলতে সোমাবলৈ নোৱাৰি ইয়াত সাইনবোৰ্ড মাৰিয়ে দিছে ভিতৰলৈ সোমাব নোৱাৰে অকল ফটো আৰু ভিডিঅ' বনাবহে পাৰিব সেই ভাগ মণিকোট দেখিব পাৰিছে চাগে মই জুম কৰি দিছোঁ বহুত দূৰত আছে এতিয়াও এইফালে চেণ্ডেল পিন্ধি যাব নাপায় কাৰণ মণিকোট ভাগ আছে ৰাতিলৈ ভাওনা হ'ব আমি এতিয়া চাও চাও খাবলৈ বহিছোঁ চাৰিওজনে চাও চাও আহি গৈছে আমি খোৱাত ব্যস্ত হৈছোঁ খাব লাগে এই ইমানকৈ খাওঁ খাওঁ বুলি কৈছিলা পটাপট খোৱা চক ঢালিয়ে আছে এইফালে বাই বাই দিছোঁ সকলোকে আমি যাব ওলাইছোঁ এবাৰ ইয়াৰ পাৰ্টনাৰ মানে আমাৰ গ্ৰুপটো মানুহে